তোমাৰ কিন্তু হাওক মানিছো দেই হে জুকক ভয় কৰি থাকিলে মাছ কি নামাৰিম নেকি কোৱা বলা বলা মোৰ টিউচনৰ ল'ৰা ছোৱালীবিলাক মোৰ ঘৰ পালেই চাগে ব'লা তুমি ঘৰ পালাই যোৱা তেতিয়াহ'লে তুমিও যোৱা তেতিয়াহ'লে নাই নাই ক'তনো বহিতাম ৰখিলো এঘণ্টাহে হ'ল নাই এঠাইত যাব লগা আছিল তো সেইকাৰণে দেৰি হ'ল এতিয়া ইয়াতে কথা পাতি থাকিবা নে ক'ৰবাত ফুৰাব লৈ যাবা ক'ত যাবা ব'লা ৰেষ্টুৰেণ্টতে কিবা এটা খাই আহোঁ ব'লা ইমান টাইম ৰখিলোঁ প্ৰায় আধা ঘণ্টা হ'ল এই ঘৰৰ অকণমান কাম আছিলে সেইটোৰ কাৰণে কামখিনি কৰি আহিলোঁ কাম কৰি থাকিলে কি তুমি মোক কৈছিলা লগ কৰিম বুলি ইমান টাইম হ'ল ব'লা এঠাইত ফুৰি আহোঁ ক'ত যাবানো যাম আৰু ক'ৰবাত য'ত মন যায় নে কি হেৰি সিদিনা যি ফেচবুকত ফটো এটা পালোঁ দেখোন তোমাৰ মাছ তুমি ক'ত দেখিলা ভাল মাৰিব জানা ন তুমি ক'ত দেখিলা ফেচবুকত লাইক কমেণ্ট ইমান পাইছা বাপৰে ব'লা ব'লা হেল্ল' ক'ত আছা তুমি মই ঘৰতে আছোঁ ৰ'বা অকণমান গছৰ তললৈকে ওলাই আহিবাচোন ঠিক আছে গৈ আছোঁ দিয়া অকণমান ৰখা অকণমান জল্দি আহিবা অলপ কথা আছে ঠিক আছে পৰিস্মিতা কোৱা কিয় মাতিছিলা মই এটা বহুত ডাঙৰ প্ৰব্লেমত পৰি গৈছোঁ কি প্ৰব্লেম এইটো লোৱা এইখন আকৌ কি মই মা ক'ব ওলাইছোঁ কি হেৰি কৰা তুমি এইখন এতিয়া লোৱা মই তোমাক পিছত ফোন কৰি আছোঁ আৰে লোৱা তোমাক পিছত ফোন কৰি আছোঁ তো মই তুমি এতিয়া যোৱা হা ঠিক আছে বান্ধৱী এগৰাকী ঘৰৰ পৰা ৰ'বা মই এনেই আহিছিলোঁ এইফালে আৰু ঠিক আছে এতিয়া যোৱা তুমি আবেলি লগ কৰিম ঠিক আছে যোৱা আৰে পৰিস্মিতা তুমি মই তোমাৰ ঘৰ একেবাৰে গুচি আহিলোঁ কিন্তু তুমি এনেকৈ আহিলে নহ'ব নহয় মই একো কৰিব লগা উপায় নাই তুমি যি কৰা কৰা ঠিক আছে আহা মোৰ এটা ইণ্টাৰভিউ আছে মই অকণমান
আছে মা দেউতা ভালে তুমিতো বহুত দিন যোৱাই নাই আমাৰ ঘৰত। যাম ৰ'বা এই বেলেগ বেলেগ কামত লাগি আছো না সেইকাৰণে তোমাৰ আৰু কমপ্লিট কাম বহুত ধুনীয়া আছে দেই কি মিছাই কৈছো নেকি কোৱা মই বিলাক কি দেখিছো কি দেখিছা ইয়াতকৈ আৰু বেছিহে দেখিবা তুমি আৰু মই তুমি মই এইক ভাল পাওঁ তেতিয়াহ'লে তুমি মোৰ সৰ্বনাশটো কিয় কৰিছিলা তুমি বেছি বকি আছা এইক মই আছো মোক তুমি নামাৰিবা মোৰ সন্তানটো জন্ম কৰি দিয়া পংকজ তুমি কি কৰা এই কাছে মই পংকজ তুমি কি কৰিলা এইক আজি চাফা কৰি দিব লাগিব তুমি হেল্প কৰা না আমি বাচিবলৈ হ'লে এই তুমি সেৱা কৰি দিব লাগিব এইবিলাক কি হৈছে কলিতা এওঁলোকে এৰেষ্ট কৰা আৰু ডেড বডিটো পষ্টমৰ্টেমৰ কাৰণে পঠোৱা আৰু তয়ো লগত